Nagaland Okhomor Posim Karbi Anglong Jilar Himantoborti Lahorizan Eleka Poridorkhon CM Tuliram Ronghang Hohito Jila Prohakhonar Dol Posim Karbi Anglongot Home Isolationot Thoka COVID positive Rugi Hokolor Babe Khaityo Samogri Bitoron Karbi Anglong Jilat Pran Honghari COVID Hongkromonot Obyahoto Juakali Dintoit COVID-19 or Rugot Dujon Lukor Mritu Namaskar Hokoloke Swagatam Janaisu Studiot Moi Raniti Mungpi Azir Hirunamot Batori ase Okanto Zorzor Nagaland Okhomor Karbi Anglong Jilar Himantoborti Eleka Poridorkhon Kore CM Tuliram Ronghang Hohito Kajubehi Hodeso Omor Singh Tiso aru Jila Prohakhonar Dole Okanto Zorzor Nagaland Okhomor Karbi Anglong Jilar Himantoborti Elekat Poridorkhon Kore CM Tuliram Ronghang Hohito Kajubehi Hodeso Omor Singh Tiso aru Jila Prohakhonar Dole Buslole Himantoborti Elekat Hunter Poribek Ghurai Onar Sarthot Poroborti Homayot Lobologa Podokhepor Sombondhe এই পরিদর্শনৰ প্ৰধান কাৰণ এতিয়ালৈ স্পষ্ট নকৰিলেও পরিদৰ্শনৰ কাৰণ যে অতি গুৰুত্বপূৰ্ণতা বুজা যায় উল্লেখ্য এই পরিদৰ্শনৰ কাৰ্যসূচীৰ পিছতে কাৰ্বি সায়ত্ব পৰিষদে ৰাজ্য চৰকাৰৰ সহযোগত অনাগত সময়ত হিমা সম্বন্ধে কি জৰুৰী পদক্ষেপ গ্ৰহণ কৰে হেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সমগ্ৰ ৰাজ্যতে ক্ৰমে সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিডে Sohoransolo Homantarko Gao Ansoloto ever COVID সংক্ৰমিত হৈছে পশ্চিম কাৰ্বি আংলঙত হোম আইসোলেশনত থকা কোভিড পজিটিভ ৰোগী সকলক খাদ্য সামগ্ৰী বিতৰণ কৰে চিনথং সমষ্টিৰ বিজেপি মণ্ডল কমিটি কৰ্মকৰ্তাই চিনথং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিল নিৰ্দেশ মতে পশ্চিম কাৰ্বি আংলঙৰ চিনথং সমষ্টিত গাঁও অঞ্চলত কোভিড ৰোগী খাদ্য সামগ্ৰী বিতৰণ কৰে কোভিড প্ৰটকল পালন কৰি বিজেপি মণ্ডল কৰ্মকৰ্তাই বিতৰণ কৰে চাউল দালি আলু নিমখ মিঠাতেল পিয়াজ আদি খাদ্য সামগ্ৰী চিনথং বিজেপি মণ্ডল কমিটিৰ সভাপতি জয় সিং বংৰমৰ নেতৃত্বত খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত চিনথং বিডিসি অধ্যক্ষ খৰসিং সেনাৰ সভাপতি কৃষ্ণ ৰাণা বিআৰসিসি অধ্যক্ষ পুৰুষোত্তম সাবকটা মহিলা মৰ্চাৰ মঞ্জুলা এনটিপি প্ৰমুখ্য দলীয় কৰ্মকৰ্তাই অংশ লয় ওঠাত লাংছৰ পৰা জাসন হি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাত কোভিড সংক্ৰমণ এতিয়াও আশা কৰা ধৰণে ট্ৰাক পাই অহা নাই যোৱাকালি দিনটোৱে প্ৰাণ সংহাৰী কোভিডে প্ৰাণ ললে দুজন লোকৰ এজন শান্তিপুৰৰ খনি গগৈ আৰু আনজন ডিফুৰ দিনেশ ৰংহাং দুৰে মৃত্যু হয় ডিফুৰ মেডিকেল কলেজ হস্পিটেলত যোৱা দুদিনত কোভিড জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা আছিল কিছু কম 27 মে কোভিডত আক্ৰান্তৰ সংখ্যা আছিল মুঠ 68 জন আনহাতে যোৱাকালি অৰ্থাৎ 28 মেত আৰটিপিচিআৰ টেষ্ট কৰি 76 জন লোকৰ শৰীৰত কোভিডৰ অৱস্থিতি ধৰা পৰে ইয়াৰে ইনষ্টিটিউচন কোৱাৰেণ্টাইন হোৱাৰ পৰিৱৰ্তে হোম কোৱাৰেণ্টাইন হৈ আছে কোভিড ৰোগী অৱশ্যে জানিব পৰামতে হোম কোৱাৰেণ্টাইন হৈ থকা সকলক চৰকাৰৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰি আছে খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছো এটা সৰবিৰতি আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ চৰল হয় পকচকৰ জিনজিনটা নাংনা ইগাৰ কয় বং মানাই বাংছৰাক থানে পকচকৰং Pipolote Igar ko ni pokchokore luti men duway nang nambidam thani chichakon elo Ajo porto lo ke bong Pharmacy jingkir la po bunan ke Dam lang no hi kilong beng puji mini Pokchokor dawai nang pidun tha Lada ketok 24/7 open pu Jiro anteng puluman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahenlo Alon Medical Store Icheng si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy ke 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kilong le adawai nangli order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame humring non.
Anso se kachini Japan, aber kipia number along humrik tami. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ডিপুৰ বিশিষ্ট সমাজকৰ্মী মনিৰাম ৰংপি আৰু নাই 84 বছৰ বয়সত মৃত্যু হোৱা ৰংঠেং নিবাসী মনিৰাম ৰংপিৰ পাৰ্থিৱ শৰীৰৰ শনিবাৰে ডিপুৰ ৰাজহুৱা শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় বিশিষ্ট সমাজকৰ্মী মনিৰাম ৰংপি জীৱিত কালত সমাজৰ বিভিন্ন কামতৰ সৈতে নিজকে আত্মনিযোগ কৰি বিশেষকৈ কাৰ্বি সমাজক উত্তৰণত বহু অৰিহণা আগবঢ়াইছিল সমাজৰ অন্যান্য দিশত নিজৰ অৰিহণা আগবঢ়োৱাৰ লগতে ডিপুস্থিত কাৰ্বি ক্লাব গঠনতো তেখেতে আগবঢ়াইছিল অনবদ্য অৰিহণা তেখেতে ডিপু পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মৃত্যুৰ সময়ত ৰংপিয়ে পত্নী চাৰি পুত্ৰ জীয়ৰী নাতি নাতিনী তথা আত্মীয় স্বজনক এই সংসাৰে এৰি থৈ গৈছে কাট নিউজৰ তৰফৰ পৰা মনিৰাম ৰংপিৰ বিদেশী আত্মা সৰগতিৰ কামনা কৰাৰ হুক সন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰা হ'ল নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ নিহংগ হত্যাকাণ্ডৰ বলি হোৱা প্ৰয়াত সুমিলা ৰংহাংপিৰ সোঁৱৰণত বৰলাংফেৰ শাখা কেছ এই সজনত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিহংগ হত্যাকাণ্ডৰ বলি হোৱা প্ৰয়াত সুমিলা ৰংহাংপিৰ সোঁৱৰণত বৰলাংফেৰ শাখা কেছ এই সজনত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হাতে হাতে মমবাতি জ্বলাই সুমিলাৰ প্ৰতিছবিৰ আগত অশ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নিৰিক সুমিলাৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুখিক ব্যক্তিক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে কেএছএ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছো ধন্যবাদ